ডক্টৰ ভাল লাগিলে ভাল লাগিলে ভাল লাগিলে বঢ়িয়া বঢ়িয়া থেংক ইউ কেনেকুৱা পালা চিনেমাখন চিনেমাখন বহুত ভাল বঢ়িয়া আছিল বঢ়িয়া একদম ভাল ছুপাৰ হিট একদম সুপাৰ হিট বহুত ভাল লাগিলে আহি কিনে ইমান লোক আহিছে চাবৰ কাৰণে জুবিন বহুত ভাল আছিলে Adil was good, Zubin was good. We were really excited to watch the movie. Thanks to Bisab and Srinivas for bringing this movie to Canada. Thank you. বাইদেউ চিনেমাখন কেনেকুৱা পালে বঢ়িয়া লাগিল দেই আজি চিনেমাখন কেনেকুৱা পালে বৰ ভাল লাগিল আজি প্ৰথমবাৰৰ বাবে বিদেশত এনেকে অসমীয়া চিনেমা প্ৰদৰ্শন হ'ল সঁচাকে খুব এক্সাইটিং খুব ভাল লাগিল আৰু Thank you. বাইদেউ চিনেমাখন কেনেকুৱা পালে এই বঢ়িয়া চিনেমা এক্সেলেন্ট বৰ ভাল লাগিলে চাই দেই ইটস মানে সেকেন্ড টাইম চাইছো বঢ়িয়া আৰু সবৰ লগত চাইছো যে এইকাৰণে বেছি ভাল লাগিছে ধন্যবাদ থ্যাংক ইউ দেখা আপুনি কেনেকুৱা পালে চিনেমাখন চাই এইটো ধৰক ভালেই পাইছো চিনেমাখন চাই ভাল লাগিছে আগৰ চিনেমাখনকে অলপ বেলেগ হৈছে কিন্তু ভাল লাগিছে নতুনত্ব আছে ঠিক আছে থ্যাংক ইউ চিনেমাখন চাই কেনেকুৱা পালা কোৱা মুভিখন ভাল কৰিব লাগিব আচ্ছা মুভিখন ভাল আছিলে আৰু ওকে ভাল আছিলে মুভিখন খুব ধুনীয়া খুব এন্টাৰটেইনিং আৰু ফাষ্ট আছিলে ইটোৰ পিছত ইটো চিন আৰু ভাল লাগিলে ইয়াত আমাৰ ফাৰ্ষ্ট টাইম অসমীয়া মুভি এখন চাই এণ্ড ইয়া থেংক ইউ টু ইউ শ্ৰীনিবাস মোৰ লগত আৰু এগৰাকী আছে বাইদেউ এগৰাকী চিনেমাখন কেনেকুৱা পালে চিনেমাখন বিৰাট ভাল শুনিছে চিনেমাখনটো বিৰাট ভাল আছিলে যদি এটা শব্দত ক'ব লাগে ইনক্ৰেডিবল মানে বহুত দিনৰ মূৰত ইমান ভাল অসমীয়া চিনেমা চালো একচুৱেলি যেতিয়া এখন চিকুৱেল বনোৱা হয় নহয় বহুত চেলেঞ্জেছ আহে লগত স্পেচিয়েলি যদি অৰিজিনেলখন ইমান পপুলাৰ হয় এক্সপেক্টেশ্যন বহুত বাঢ়ি যায় মানুহৰ চ' প্ৰেছাৰ বহুত থাকে চ' এইখন মুভিয়ে মানে আই উড চে ডক্টৰ বেজবৰুৱাৰ ব্ৰেণ্ডিংটো আৰু এলিভেট কৰিছে বহুত হায়াৰ লেভেলত নিছে চ' খুব ভাল লাগিলে আৰু মানে সকলোৰেতো পাৰফৰ্মেঞ্চেছ খুব ভাল টাইটেল সংটো স্পেচিয়েলি যে ইমান চেন্সুৱাছ সং এটা ইমান গ্ৰেচফুলি পাৰফৰ্ম কৰিছে মানে আমাৰ কমিউনিটি ইজ ন'ন ফৰ গ্ৰেচেছ এণ্ড হিউমিলিটি চ' গোটেইখিনি আহিছে বৰ ধুনীয়াকে থেংক ইউ বিশপ দা শ্ৰীনিবাস এভৰিবডি যোনে মানে অসমীয়া কেনেডিয়ান ডায়াস্পৰাটোৰ কাৰণে আমাৰতো সেই লাক্সাৰীটো নাই 17 ঘণ্টা ট্ৰেভেল কৰি মুভি এখনৰ কাৰণে যাব পাৰোঁ চ' দে ব্ৰট ইট হোম ফৰ আছ ফেণ্টাষ্টিক আমি মানে বহুত হোপফুলি এক্সপেক্ট কৰিছোঁ ফিউচাৰত আৰু এনেকুৱা ধুনীয়া মুভি চাব পাৰোঁ আৰু এক্সট্ৰিমলি প্ৰাউড আমি ইমান ভালকৈ আমাৰ ট্ৰেডিশ্যন আৰু মডাৰ্ণ লাইফষ্টাইলটো মেচ কৰিব পাৰিছোঁ খুব প্ৰেক্টিকেল লাগিলে খুব ভাল লাগিলে থেংক ইউ